ক'ৰ পৰা আহিছা? ভগিৰাম গাঁৱৰ পৰা। ভগিৰাম গাঁও। নাম কি আছিলে? পিয়াজ আপনাৰ। হয়, মই বৰ্তমান মুহূৰ্তত উপস্থিত আছোঁ অসমৰ অন্যতম এখন পিকনিক প্লেচ, অতি ফেমাছ এখন পিকনিক প্লেচ বুঢ়ীগঙ্গা চুইচ গেট। এই প্লেচখন অতি ফেমাছ আৰু গোটেই বছৰটো ইয়াত পাব্লিক জমা হৈ থকা দেখা যায়। গৰমৰ ছিজন আহিলে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত এই যিখিনি পিছফালে পানীখিনি দেখিছে ইয়াত গা ধোৱাৰ, বিশেষকৈ য়ংষ্টাৰসকলে ইয়াত গোট খায় আৰু তেওঁলোকে গা ধোৱা পৰিলক্ষিত হয়। আৰু পিকনিক জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱা ছিজন আহিলে আহি ইয়াত জমা হয় আৰু তেওঁলোকে অতি আনন্দ উল্লাসেৰে ইয়াত আহি পেলাই হেপী নিউ ইয়াৰ তেওঁলোকে চেলিব্ৰেশ্যন কৰা দেখা যায়। ইয়াত আহি দেখিছোঁ যথেষ্ট মানুহ আছে ইয়াত, মোৰ পিছফালে দেখিবলৈ পাইছে ইয়াত যথেষ্ট সংখ্যক লোক। মই এই মুহূৰ্তত ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকৰ মনৰ আজি অৱস্থাটো কেনেকুৱা। ক'ৰ পৰা আহিছা? ভগিৰাম গাঁৱৰ পৰা। ভগিৰাম গাঁও। নাম কি আছিলে? পিয়াজ আপনাৰ। আচ্ছা, নাইচ নেম। তো ইয়াত আহি পেলাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কোন কোন আহিছে? মা ইন্দা আহিছে, লগত ঢেৰ মানুহ আহিছে। ঠিক আছে, থেংক ইউ, এনজয় কৰা। আৰু কেইজনমান ভণ্টি আছে ইয়াত, ভণ্টিহঁতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ভণ্টিহঁতক ভণ্টি, আমাৰ যমুনা ব্লগছত তোমালোকক স্বাগতম জনাইছোঁ। থেংক ইউ। ক'ৰ পৰা আহিছা? ভগিৰাম গাঁৱৰ পৰা আহিছোঁ। নাম কি আছিলে? মোৰ নাম মৌচুমী পাছোৱান। নাইচ নেম। আৰু তোমাৰ? ৰশ্মি দমাৰী। ইয়াত পিকনিকত আহি কেনেকুৱা লাগিছে? ভালেই লাগিছে। আচলতে চুইচগেটত বেলেগ আগে পাছে আৰু আহিছিলা নে প্ৰথম আহিছা? বহুতবাৰ আহিছোঁ, ভাল লাগে। ইয়াত আহিলে ভাল লাগে নিশ্চয়, সেইকাৰণে আহিছা ন? তো ঠিক আছে, এনজয় কৰা হেপী নিউ ইয়াৰটো। আৰু যমুনা ব্লগছৰ তৰফৰ পৰা তোমালোককো হেপী নিউ ইয়াৰ। থেংক ইউ। তো এয়া আছিলে দুই তিনিজনী ভণ্টিহঁতৰ আচলতে বাস্য, তেওঁলোকে ইয়াত আহি পেলাই আনন্দত উৎফুল্লিত হৈ পৰিছে আৰু চবে লগ লাগি পৰিয়ালৰ লোকসকল বা বন্ধু বান্ধৱ একেলগ হৈ পেলাই এসাঁজ খোৱাও পৰিলক্ষিত হৈছে। তো অসমৰ অন্যতম এখন পিকনিক প্লেচ, য'ত আহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ, বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰীত হেপী নিউ ইয়াৰ যিটো এইটো পালন কৰিবলৈ বহুত সময়ত দেখা পোৱা যায় যে ৰাজ্যৰ বাহিৰৰ পৰাও লোকসকল আহে। তো এই দৃশ্যাংশখিনি মই আপোনালোকক পিছফালে যিখিনি দৃশ্য দেখিছে, এইটো পাহাৰৰ যিটো প্ৰাকৃতিক যিটো সৌন্দৰ্য, এই সৌন্দৰ্যটো আচলতে মেইন কাৰণ ইয়াত মানুহ অহাৰ। ইয়াত বিশেষ একো নাই যদিও প্ৰাকৃতিক যিটো দৃশ্য আছে, এই দৃশ্যটো চোৱাৰ কাৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়াত আহি পিকনিক খায়। আৰু আমি মাজে সময়ে আহোঁ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা শ্বেয়াৰ মাৰি দিব আৰু বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ। থেংক ইউ গাইজ।